নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কল্যাণ অসমলৈ। আপোনালোকে বহুত দিন হ'ল মোৰ ভিডিঅ' দেখা পোৱা নাই, আপোনালোকে ৰখি থকা নাই বাৰু। ছাবস্ক্ৰাইবাৰো বেছি নহয়, যিহেতুকে ষ্টাৰ্টিং মোৰ বন্ধুবৰ্গ বা এইখিনিয়ে চাইছে। মোৰ বন্ধুসকল বুলি কিয় কোৱা নাই, যিহেতুকে সৰু ডাঙৰ বহুত থাকে, সেইকাৰণে মই সমূহতে কৈছোঁ আৰু বাকী যিহেতুকে বহুত দিন ভিডিঅ' দিব পৰা নাই, আজি মই ইনকুবেটৰ মেচিনৰ চাৰ্কিটখনৰ যিখিনি ছেটিংছখিনি সেইখিনি যিহেতুকে কম বুলি কৈছিলোঁ, বেছি টান নহয়। মই হয়তো অলপমান মোৰ কোৱাত লেহেমীয়া হৈছে বা দীঘলীয়া হৈছে, আপোনালোকে বুজি ল'ব ভালকৈ, বা সেনেকুৱা 2-3টা বেলেগৰ ভিডিঅ' চালে ভালকৈ বুজি পাব। আৰু এনেও ইমানখিনি টান নহয়, আপোনালোকে চাওক এতিয়া বাকীখিনি কেনেকৈ কি মিলাইছোঁ আমি চাই লওক। এইটো মিলাবৰ কাৰণে আপোনালোকে মেইন কানেকশ্যনটো, বাল্বৰ কানেকশ্যনটো খুলি থ'ব, কাৰণ কাৰেণ্টত লাগি থাকিলে আপোনাৰ দিগদাৰ হ'ব পাৰে। সেইকাৰণে সেইটো খুলি ল'ব, এডাপ্টাৰটো লগাই ল'ব। এতিয়া চাৰ্কিটখনৰ ছুইচটো অন কৰি দিব। এতিয়া আহি গৈছে ইয়াৰ মেইন ইয়াতে 3টা বটন আছে, এই 3টা। ফাৰ্ষ্ট বটনটো প্ৰেছ কৰিলে ইয়াতে আহিব, এইটো ব্লিংক কৰিছে 37.7। এইটো আমি যিহেতু ইনকুবেটৰ মেচিনৰ কাৰণে ব্যৱহাৰ কৰিম, এইটো 37.7 মই ৰাখিছোঁ। এতিয়া ছেটিংছটো মিলাবৰ কাৰণে আমি ফাৰ্ষ্ট বটনটো প্ৰেছ কৰি ধৰি থাকিব লাগিব। অলপ দেৰি ধৰি থাকিলে ইয়াত আহিব P0টো আকৌ এবাৰ ফাৰ্ষ্ট বটনটো প্ৰেছ কৰিলে এইটো আহিছে Hটো মিনিং বুজায় হিটিং, আৰু Cটো হ'ল কুলিং। ইয়াতে বটন দুটা প্ৰেছ কৰি চেঞ্জ কৰিব পাৰে। যিহেতুকে আমি ইনকুবেটৰৰ কাৰণে ব্যৱহাৰ কৰিম, এইটো H কৰি ৰাখিব লাগিব, হিটিঙৰ কাৰণে। এইটো অলপ দেৰি ৰাখি আহিলে অট'মেটিক গুচি যায়। আকৌ প্ৰেছ কৰি ধৰি থাকিলে ইয়াৰ আহি গৈছে P0। এতিয়া আকৌ এবাৰ প্ৰেছ কৰিলে এইটো এনেকৈ কৰিলে এইটো হ'ল। এবাৰ এইটো ছেকেণ্ড বটনটো প্ৰেছ কৰিলে P1। এইটো P1টো হৈছে আমি ডিফাৰেঞ্চটো কিমান ৰাখিম, 37.7টো আমি টেম্পাৰেচাৰটো মেইনটেইন কৰিলোঁ। এতিয়া কিমান কমিলে বাল্বটো জ্বলিব যাব, আমি যি হিটাৰ ব্যৱহাৰ কৰোঁ বা বাল্ব ব্যৱহাৰ কৰোঁ, সেইটো কিমান ডিফাৰেঞ্চত জ্বলি যাব। আমাৰ এইটো 37.0 37.7, তাৰলৈকে ডিফাৰেঞ্চ হ'ল 0.7, সেইকাৰণে মই 0.7 ৰাখি দিছোঁ। 37.0 হোৱাৰ লগে লগে বাল্বটো জ্বলিব। আকৌ 37.7ৰ পোৱাৰ লগে লগে বাল্বটো নুমাই যাব। সেইটো হ'ল ছেটিংছটো। এতিয়া এইটো ৰাখিলোঁ, এইটো হ'ল P1। এতিয়া আকৌ এইটো প্ৰেছ কৰিলে P2টো হ'ল আমি চাৰ্কিটখনৰ হায়াৰ টেম্পাৰেচাৰটো, এইটো 110 থাকে হায়াৰ, এইটো হাই ৰাখি দিব, একো প্ৰব্লেম নাই এইটো। তাৰপিছত আহে P3টো হ'ল লৱাৰটো, এইটো 0 ৰাখি দিছোঁ। এইটো মাইনাছত ৰাখিব পাৰে, কুলিঙৰ কাৰণে ব্যৱহাৰ কৰিলে। এইটো 0 ৰাখি দিছোঁ, আমি যিহেতুকে ইনকুবেটৰ ব্যৱহাৰ কৰিম। এতিয়া P4টো হ'ল বেলেগ। এতিয়াতো চাৰ্কিটখন মোৰ নতুন বা বেয়া বুলি এতিয়ালৈকে মই কৰিব পৰা নাই, বা টেম্পাৰেচাৰ বেলেগ মেচিনৰ দ্বাৰা ইয়াক কেলকুলেট কৰি ইয়াত এডজাষ্ট কৰিব পাৰি। যদি একুৰেট নাথাকে, ইয়াতে মাইনাছ যদি বেছি থাকে মাইনাছ কৰি, বা কম থাকিলে প্লাছ কৰি, এনেকৈ টেম্পাৰেচাৰটো ইয়াতে একুৰেচিটো মিলাব পাৰি, একুৰেট কৰি মিলাব পাৰি। তাৰপিছত এইটো মই এতিয়া 0 ৰাখি দিছোঁ। P5 এইটো হ'ল টাইমিং, আমি কিমান টাইমত বন্ধ হ'ব চাৰ্কিটখন, কিবা বেলেগ পাৰপাছত দিব। এতিয়াতো আমাক নালাগে, এইটো 0 ৰাখি দিছোঁ মই, 0 ইয়াতে যেনেকৈ কৰিব পাৰি। এতিয়া হ'ল P6টো হ'ল এলাৰ্ম, কিন্তু এইটো অফ কৰি ৰাখি দিছোঁ। এইটো অন কৰিলে এলাৰ্ম, ইয়াতেতো এলাৰ্মৰ ব্যৱস্থাটো নাই, কিবা কিবি হয়তো কৰিব লাগিব, এক্সট্ৰা লগাব লাগিব স্পীকাৰ বা কিবা। এইটো দৰকাৰ নাই এতিয়া, এইটো জানিব নালাগে আমাক। ইনকুবেটৰ মেচিনটো অফ কৰি ৰাখিলে হ'ল। এইটো হৈ গ'ল P6, এইটো অফ। এতিয়া অলপ টাইম খেলিলে গুচি যাব এইটো এইখিনিয়ে ছেটিংছ আৰু একদম ইজি। আপোনালোকে এইটো চালে গম পাব। গতিকে চালে P0 পৰা P6লৈকে 7টাই ছেটিংছ থাকে তাতে। সেইকেইটা বাকীকেইটা বাৰু ইমানখিনি নাই, 2-3টাই মিলাব লাগে। সেইখিনি ভালকৈ মিলাই ল'লে আৰু একো নাথাকে। আৰু চাৰ্কিট অফলাইন মাৰ্কেটত পালে আপোনালোকে অফলাইন ট্ৰাই কৰি ল'লে বেছি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ভাল বুলি ভাবিম। কাৰণ মোৰ প্ৰথম চাৰ্কিট এখন বেয়া হৈছে, যিখন অনলাইন কৰিছিলোঁ। এইখনো বাৰু অনলাইন কৰাই, আৰু এইখন মই দাদা এজনৰ পৰা আনিছিলোঁ, অনলাইনে কৰিছিলে।
আৰু বাকী বিশেষ একো অসুবিধা নাই আৰু বেছি দামো নহয় যিহেতুকে ষ্টাৰ্টিঙৰ কাৰণে মানে আপোনালোকে নিজে এক্সপেৰিমেণ্টখিনি সৰু চাৰ্কিটতে ব্যৱহাৰ কৰি চাব পাৰে মোৰ নিচিনাকৈ। আৰু যদি বেছি আপোনালোকে অলপ জানে টেকনিকেল লাইনত তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট প্লাইউডেৰে বনাব পাৰে ডাঙৰকৈ, বা অলপ মাছৰ কাৰ্টুনত অকণমান ডাঙৰকৈ এখন চাৰ্কিটৰ সহায়তে বনাব পাৰিব প্ৰথম ষ্টাৰ্টিঙত। আৰু মইতো ৰিকমেণ্ড সেইটোৱে কৰিম যাতে আপোনালোকে সৰুকৈ মানে এনেকৈ এই মাছৰ কাৰ্টুনত সিহঁত বনাব, তেতিয়া মানে অসুবিধা নাপাব আৰু মানে এক্সপেৰিমেণ্টটো মানে কি লছ হ'লেও বেছি লছ নহ'ব, যিহেতুকে আজিকালি কণীৰো যথেষ্টখিনি দাম আৰু ফাৰ্টিলাইজ কণীটো পোৱাটো দিগদাৰেই। আপোনালোকে কেনেকৈ কি কালেকশ্যন কৰিব পাৰে তাৰ বিষয়ত মই বেলেগ দিনা আলোচনা কৰিম। আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, এইবিলাক বেলেগ বেলেগ টপিকৰ কথা বেলেগ সময়ত ক'ম। আজি যিহেতুকে চাৰ্কিটৰ ভিডিঅ'টো দিম বুলি কৈছিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ভুলখিনি জনাব আৰু কমেণ্ট কৰি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবাৰ বহুতে কৰা নাই, মানে ছাবস্ক্ৰাইবাৰ নহয় আচলতে, মোৰে ভুল লাগি গৈছে, ছাবস্ক্ৰাইব কৰা নাই বহুতে। ঠিক আছে, এইখিনি আছিলে ক'ব লগা। ধন্যবাদ।